তো গাইজ বৰষুণ দিছিলে, বৰষুণ দিয়াৰ কাৰণে মই ইয়াতে ৰ'লোঁ। বঢ়িয়া জেগা আছিলে, ইয়াত টিন আছে, এই ৰাস্তাৰ কাষতে ধুনীয়া এইটো জেগা আছিলে, নদী আছে ব্ৰহ্মপুত্ৰ ওচৰত। তো বৰষুণ দিয়াৰ কাৰণে মই ইয়াতে ৰ'লোঁ অকণমান টাইম। আৰু এতিয়া চাওক এইফালে ব্ৰহ্মপুত্ৰৰ ওপৰত চাওক কি পৰিস্থিতি, কেনেকুৱা অন্ধকাৰ হৈ আহিছে, কেনেকুৱা এইফালে চাওক ব্ৰহ্মপুত্ৰৰ একদম কিমান সৎ পানী কি হিচাপত বৈ আছে। সেইফালে আছে পঞ্চৰত্ন ব্ৰিজখন, আৰু এয়া চাওক, এয়া চাওক অন্ধকাৰ হৈ আহিছে একদম। এয়া চাওক, মই ইয়াতে ৰৈছিলোঁ বৰষুণ দিয়াৰ কাৰণে, তো এতিয়াও দি আছে, মই আকৌ তাৰে তলত সোমাব লাগিব, এয়া সোমাই গ'লোঁ। কিন্তু এইফালে দৃশ্যটো চাওক আপোনালোকে, পাপ বহুত বেলেগ হৈ আহিছে, ভয় লগা। আৰু তাতে মই চকুৰে দেখা পাই আছোঁ মাজত নাও তিনিখন চাৰি বহুত 1 2 3 4 5খনমান নাও আছে। মই পাৰিলে জুম কৰি দেখুৱাই দিব পাৰিম নেকি, চাওক এখন, এই দেখিছেনে আপোনালোকে, এয়া এখন, এইখন এখন, দুখন, সেইফালেও আছে এখন, মোবাইলৰ কেমেৰাত মোৰ অহা নাই, ক'ত গ'ল ৰে, এইখন আহিছে। তো এনেকুৱা অৱস্থাত, এনেকুৱা পৰিস্থিতিত যদি তাত থাকিব লগা হয়, চাওক কিমান ভয়ানক। তেওঁলোক কেনেকৈ আছে মই বুজি পোৱা নাই, মই হ'লেতো নোৱাৰোঁ। বহুত নাও আছে এতিয়া, আৰু তাতে চাওক কিমান বৰষুণ আৰু জোৰত আহি আছে। এয়া অন্ধকাৰ হৈ আহিছে, মেঘ চাওক ওপৰত, ব্ৰহ্মপুত্ৰৰ ওপৰত, আৰু এই ব্ৰহ্মপুত্ৰৰ মাজত এওঁলোকে কি কৰি আছে মই বুজি পোৱা নাই। ভয়ানক, কিন্তু বতাহো আহিছে, বতাহো বলিছে বহুত, আৰু বৰষুণ চাওক, এনেকুৱা বহুত ভয়ানক পৰিস্থিতি। কিন্তু এনেকুৱা পৰিস্থিতিত ব্ৰহ্মপুত্ৰৰ মাজলৈ নোযোৱাই ভাল। সেইফালে চাওক পৰিস্থিতিটো বৰ ভয়ংকৰ হৈ আহিছে। সেইফালে চাওক কিমান দূৰলৈ ব্ৰহ্মপুত্ৰ, ওপৰত মেঘ, নদী সোঁত বৈ আছে, আৰু এই পৰিস্থিতিত মানুহ মাজত আছে, ভয়ানক ভয়ানক সঁচাই।